हेलो नमस्कार সকলোকে সন্দেশৰ চেনেলৰ অন্যটো ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল আৰু আজি হৈছে কাতি বিহু গতিকে কাতি বিহুৰ সকলোলৈকে মোৰ ইউটিউব পৰিয়ালৰ সকলোলৈকে মই কাতি বিহু শুভেচ্ছা জনাইছো ভাবিলো আজি ব্লগ এটাকে বনাও এতিয়া বাজিছে আপোনাৰ 9:33 আৰু এতিয়া মই চাহটা খাই মেলি আজৰি হলো তাৰ পিছতে মোৰ লগত যেহেতুকে ভাইটি থাকে আৰু ভাইটি বাহিৰত কাম কৰি আছে আৰু মই তলতে বহি কিনে চাহখন খাই উঠিছো আৰু মাত্ৰ তাৰ পিছত আজি দিনটো কি কৰো আপোনালোকক সকলোখিনি দেখুৱাই থাকিম গতিকে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দেই মানে যদি মোৰ ভিডিওস বিলাক আপোনালোকে চাই ভাল পায় আৰু মই বাৰু বহুত ইনফৰমেটিভ ভিডিও তেনেকুৱা ধৰণৰ দিয়া নাই ভাবিছো মাঝে মাঝে দি থাকিম যাতে আপোনালোকৰ যোন সকলে বৰ্তমান আহিবলগীয়া অসম পুলিচৰ ইন্টাৰভিউ কাৰণে প্ৰিপাৰেচন চলাইছে যাতে তেওঁলোকৰ অকনমান সুবিধা হয় মানে আগতে দিয়াবিলাকৰ বাৰু একো প্ৰবলেম নাই কিন্তু যোন সকলে নতুনকৈ দিব তেখেতলোকৰ যাতে অকনমান সুবিধা হয় মানে প্ৰথম দিলে মানে অকনমান ভয় লাগি থাকে ন কেনেকুৱা ধৰণৰ হ'ব কি হ'ব গতিকে তেখেতলোকৰ কাৰণে মই ইনফৰমেটিভ ভিডিও বিলাক আগবঢ়াম বাৰু আগতে দিছিলো প্ৰায় কন্টিনিউ কৰি আছিলো কিন্তু কিছুমান অসুবিধাৰ বাবে মই বহুতই তেনেকুৱা ইনফৰমেটিভ ভিডিও দিয়া নাই দিম বাৰু গতিকে আপোনালোকে সাপোৰ্ট কৰিব আৰু আপোনালোকৰ সুবিধাৰ্থে মই ভিডিওস বিলাক আগবঢ়াম আৰু আজি আমি দুইজনীয়ে মানে মোৰ পাৰ্টনাৰটো দুইজনীয়ে আমি টাউনলৈ বুলি ওলাই গৈছিলো আৰু প্ৰথমে আমি থ্ৰেডিং কৰি ললো আৰু আমি গৈছিলো গৰালিত থকা এপচিডি পাৰ্লাৰত আৰু মোৰ এই পাৰ্লাৰখন পাৰ্সোনাল ফেভাৰিট হয় বহুত বেছি ভাল সাৰ্ভিস দিয়ে তেখেতলোকে আৰু এয়া চক মোৰ পাৰ্টনাৰটো টুকটুককে গৈ আছে আৰু পলালি মোক কেৰি থৈ কিনে তাৰ পিছত গলো আমি এখন দোকানত তাতে আমাৰ কিছুমান সৰু বস্তু কিনিব লগা আছে আমি তাতে কিনি ললো আৰু হৈজনী হৈছো মই হেৰিয়া সব গ্লাছত আৰু মোৰ পাৰ্টনাৰটোৱে সুধিছে কি কৰি আছ তই আৰু তাৰ পিছতে আমি গলো এখন কাপোৰৰ দোকানত ইয়াতে প্ৰায় মই চাদৰ মেখেলাবোৰ কিনো মোৰ বেছিভাগ চাদৰ মেখেলা ইয়াৰ পৰাই কিনা হয় চাওক বহুত ধুনীয়া কালেকচন আছে ইয়াতে আৰু এই পিংক কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে আৰু এই পেৰট গ্ৰীনজো ভাল লাগিছে মোৰ কিন্তু মই চুজ কৰিব পৰা নাই যে কোনজো লম আৰু এনেকুৱা বহুত বেছি কাপোৰ দেখাই দিলে আৰু মানে সিলেক্ট কৰিব নোৱাৰা হৈ যায় ন কোনজো ভাল লাগিছে কোনজো বেয়া লাগিছে তাৰপিছতে মই মোৰ পাৰ্টনাৰটো সুধি আছো যে কোনজো লওঁ মানে আৰু এবাৰটো মানে পিংক কালাৰ যে চকুত যোৱা পাছত আৰু মই বেলেগ কাপোৰলৈ মানে মন দিবই পৰা নাই আৰু পিংক কালাৰ যে বহুত বেছি ভাল লাগিছে কিন্তু ভাবিছো লওঁ নে নলওঁ আৰু ইয়াত চক ইয়াতে বহুত বেছি ভাল কালেকচন আছে মানে এনেকা মিচিং জোৰাও আছে আপোনাৰ টস মুগা পলিপাট মানে বহুত বেছি কালেকচন আছে আপোনালোকে যদি আহিব বিচাৰে তেনেহলে এই দোকানখনলৈ আহিব পাৰে কাপোৰৰ দোকানখনলৈ আৰু হেখত গৈ মই এই কাপোৰজোৱে ললোগে পিংক কালাৰজো আৰু কেনেকুৱা লাগিছে প্লিজ আপোনালোকে কমেন্ট কৰি জনাব দেই আৰু মোৰ পাৰ্টনাৰটোৱেও এজোৰ কাপোৰ ললে এইজো হৈছে টাইলৰ কাপোৰজো আৰু এই কাপোৰজো মোৰ বহুত বেছি ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ মানে মোৰ পাৰ্টনাৰটোৱে লোৱা ধৰণৰ কাপোৰ তেনেকুৱা আৰু বহুত বেছি ভেৰাইটিজ কালেকচন আছে আৰু এই কাপোৰজোৰ পৰা ট্ৰেন্ডত চলি আছে বৰ্তমান আৰু এইজন হৈছে আমাৰ ওনাৰ দাদাজন আৰু গুটি দোকানখন এবাৰ দেখাই দিছো ৰব এয়া চাওক মানে কালেকচনবোৰ ইয়াৰ আৰু এই টস কেজো চকচোন ইমান বেছি ভাল লাগিছে নহয় মানে এনেকুৱা লাগিছে যেন আৰু বহুত বেছি এগালমান কাপোৰ লৈ যাম ইয়াৰ পৰা তাৰ পিছত গলো আমি বাসন বৰ্তনৰ এখন দোকানত আৰু তাতে আমাৰ বস্তু ল'ব লগা আছিল দুটামান তাতে লৈ ললো তাৰ পিছত আহিলো আমি এখন জুৱেলাৰীত আৰু ইয়াতে আমাৰ দুটামান গহনা বনাবলৈ দিয়া আছিলে আমি তাতে লৈ ললো তাৰ পিছত আহি ঘৰ পালোহি তাৰ পিছত মই আৰু লগালগ গলো পাকঘৰত আজি এটা ভাল ধুনীয়া ৰেচিপি বনাম বুলি ভাবিছো আৰু লগতে আপোনালোককো শেয়াৰ কৰিম বুলি ভাবিছো আৰু আজি বনাম ছাগলী মাংস আৰু মই ইয়া কুকাৰত তিনটা পিয়াজ কাটি তেলত অকনমান ভাজি পেলাই পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱালৈ অপেক্ষা কৰিম আৰু পিয়াজখিনি গোল্ডেন ব্ৰাউন হোৱা পাছতে ইয়াতে মই মাংসখিনি এড কৰি দিম আৰু মাংস লৈছো মই 200 টকা মাংস লৈছো তাৰ পিছতে মাংসখিনি দিয়াৰ পাছতে আমি ইয়াতে মছলাখিনি এড কৰি দিম আপোনালোকে যি মছলা এড কৰে আৰু মই ইয়াতে জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা আৰু ৰেড চিলি পাউডাৰ এই গুটেইবোৰ দি পেলাই আৰু লগতে হালধি আৰু অকনমান নিমখ গুটেইখিনি দি পেলাই ইয়াতে মই ভালদৰে মিক্স কৰিম আৰু মিক্স কৰি হোৱা পাছত পিয়াজখিনি ভজাৰ টাইমতে মই তাতে আদা নহৰু অকনমান পেষ্ট দিছিলো ইয়া দেখাবলৈ থাকি গল আৰু ভালদৰে গুটেইখিনি মিক্স কৰি হোৱাৰ পিছত অকনমান হিজিবলৈ ঢাকন লগাই দিম
আৰু যেতিয়া মাংসৰ পৰা তেল ওলাবলৈ ষ্টাৰ্ট কৰিব তেতিয়া আমি ইয়াতে বিলাহীখিনি এড কৰি দিম আৰু বিলাহীখিনি দিয়াৰ পাছতে আমি ইয়াতে এড কৰি দিম আলুখিনি আৰু গোটেইখিনি পুনৰ ভালকৈ এবাৰ লৰাই আমি আকৌ অকণমান সিজিবলৈ ঢাকন লগাই দিম তাৰ পিছতে আমি ইয়াতে আকৌ অকণমান ৰেড চিলি পাউডাৰ দি পেলাই ইয়াতে আমি গৰম পানী এড কৰি দিম আৰু আচলতে পানীখিনি আপোনালোকে কিমানটো গ্ৰেভি কৰে সেইটো ওপৰত ডিপেণ্ড কৰে আৰু মই অকণমান ইয়াতে গ্ৰেভি কৰিছোঁ সেইকাৰণে কম পৰিমাণৰ পানী দিছোঁ ইয়াতে আৰু পানীখিনি দিয়াৰ পাছত আমি 5টামান চিটি অহালৈ ৰম আৰু 5টা চিটি অহাৰ পাছতে আমাৰ মাংস ৰেডি আৰু শেষত মই 2টা কেঁচা জলকীয়া দি দিছোঁ আৰু মাংসৰ লগতে মই পোলাও বনাইছিলোঁ আৰু পোলাও বনাবলৈতো সকলোৱে জানেই কিন্তু দেখাম আৰু মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ ইয়াতে মই অকণমান তেলত তাতে পিঁয়াজ দি দিছোঁ আৰু লগতে কালাৰফুল পাচলিখিনি দি দিছোঁ ইয়াতে মই বিনছ আৰু গাজৰ ইউজ কৰিছোঁ তাৰপিছতে গোটেইখিনি ভালদৰে লৰাই মেলি অকণমান নিমখ দি অকণমান সিজিবলৈ দিম চব্জিখিনি অকণমান সিজাৰ পাছতে তাতে মই চাউলখিনি দি দিছোঁ আৰু চাউলখিনি দিয়াৰ পাছত পুনৰ এবাৰ মিক্স কৰি বেছিকৈ লৰাব নালাগে যিহেতু চাউলখিনি অলৰেডি বহুত সময় তিয়াই থোৱা হৈছে সেইটো কাৰণে আৰু তাৰ পাছতে ইয়াতে মই পানী দি দিম আৰু পানীখিনি অকণমান তিতাকৈ চাউলখিনি দিব লাগে আৰু দিয়াৰ পাছত এটা চিটি আহিলে আমাৰ পোলাও ৰেডি আৰু শেষত মই অকণমান অন্নপূৰ্ণা ঘি দি দিছোঁ আৰু আমাৰ পোলাও ৰেডি এয়া চাওক দেখিবলৈও ধুনীয়া হৈছে আৰু লগতে খাবলৈও বহুত বেছি ধুনীয়া হৈছিলে একদম কালাৰফুল পাচলিৰ সৈতে একেবাৰে কালাৰফুল পোলাও হৈ গৈছে একেবাৰে এটা হৈছিলে বহুত ধুনীয়া হৈছিলে এয়া চাওক মই সাৰ্ভ কৰি দেখাইছোঁ আৰু লগতে মাটন কাৰী পোলাও উইথ মাটন কাৰীৰ সৈতে আজি আমাৰ ৰাতিৰ সাজ ৰেডি এয়া চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে ন আৰু লগতে খুব বেছি ভাল হৈছিলে খাবলৈও আৰু যদিহে আপোনালোকে মোৰ নিচিনাকৈ ট্ৰাই কৰি চাব বিচাৰে তেনেহ'লে প্লিজ ট্ৰাই কৰি চাব বহুত বেছি ভাল হৈছিলে খাবলৈ আৰু তেনেহ'লে আমি খাই লওঁ আৰু এইটো আছিল আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ দেই বাই বাই